নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক এখন এনেকুৱা অভিশপ্ত আৰু ভয়ানক আইল্যান্ডৰ কাহিনী ক'বলৈ গৈ আছো যোনবোৰ কাহিনী শুনিলে সঁচাকৈ আপোনাৰ ভয়ত বুকু কঁপি উঠিব যেতিয়া এইখন আইল্যান্ডৰ কিছু ৰহস্য মই গম পাইছিলো আপুনি বিশ্বাস কৰিব মোৰ গাৰ এটা এটা নোম শিয়ৰি উঠিছিল আৰু এইখনে সেইখন আইল্যান্ড য'ত জুবিন দাক প্ৰি প্লেন কৰি পেলাই লৈ যোৱা হৈছিল আৰু এইখনে সেইখন লেজাৰাছ আইল্যান্ড যোনখন আইল্যান্ডত এটা সময়ত ছিংগাপুৰত অহা ভয়ানক মহামাৰীৰ কাৰণে সেই মহামাৰীত আক্ৰান্ত ৰোগীসকলক এইখন আইল্যান্ডত কোৱাৰেণ্টাইন কৰি বন্দী কৰি ৰখা হৈছিল আৰু এই মানুহসমূহক তাতে কেনেকৈ অনাহাৰে আৰু কেনেকৈ শাস্তি দি ৰখা হৈছিল সেই কাহিনী যদি আপুনি গম পায় সঁচাকৈ আপোনাৰ বুকু কঁপি উঠিব আৰু অকল কোৱাৰেণ্টাইনেই নহয় কোৱাৰেণ্টাইনৰ উপৰিও কিছুমান এনেকুৱা ভয়ানক ভয়ানক কাহিনী এই আইল্যান্ডৰ লগত জড়িত হৈ আছে যোনবোৰ কাহিনী আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই সময়ছোৱাত ছিংগাপুৰত এটাৰ পিছত এটা ভয়ংকৰ মহামাৰীয়ে দেখা দিছিল তাৰে ভিতৰত কলেৰা আৰু বেৰিবেৰি নামৰ এই বেমাৰ দুটাই এনেকুৱা দ্ৰুত হাৰত বৃদ্ধি হৈছিল যে প্ৰায় দিনত শ শ মানুহ মৰিব লগা হৈছিল এই ৰোগবোৰে গোটেই নগৰখন অশান্ত কৰি পেলাইছিল তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে এই ৰোগক্ৰান্ত লোকসকলক এনেকুৱা জনবসতিপূৰ্ণ ঠাইৰ পৰা আঁতৰাই পেলোৱা হ'ব তাৰ ফলত ৰোগীসকলক স্থানান্তৰ কৰা হৈছিল ছেইণ্ট জনছ আইল্যাণ্ডলৈকে আৰু এই আইল্যান্ডৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত আছিল লেজাৰাছ আইল্যান্ড য'ত নেকি পিছলৈকেও এই মানুহবিলাক তালৈকে স্থানান্তৰ কৰা হৈছিল আৰু এই মানুহবিলাক থাকিবৰ কাৰণে এই আইল্যান্ডত কিছুমান কোৱাৰেণ্টাইন ষ্টেচন স্থাপন কৰা হৈছিল কিন্তু সময় অতিক্ৰমৰ সৈতে এনে এক ভয়ংকৰ বেমাৰী ইয়াত স্থান পাইছিল যাৰ নাম শুনিলে মানুহৰ গা কঁপি উঠে আৰু সেই বেমাৰ আছিল লেপ্ৰচি যাক আমি কুষ্ঠ ৰোগ বুলি কওঁ আৰু 1940 চনলৈকে প্ৰায় হাজাৰ হাজাৰ লেপ্ৰচি ৰোগীক এই দ্বীপত থৈ দিয়া হৈছিল অৱশ্যে চিকিৎসাৰ ব্যৱস্থা প্ৰায় নামমাত্ৰহে আছিল মূল উদ্দেশ্য আছিল তেওঁলোকক সমাজৰ পৰা আঁতৰাই ৰখা আৰু এই দ্বীপত বন্দী হোৱা ৰোগীসকলৰ জীৱন নৰকৰ দৰে আছিল খাবলৈ সামগ্ৰী আহিছিল নাৱৰ জৰিয়তে তাকো সীমিত পৰিমাণৰ খাদ্য যোনজন মানুহৰ শৰীৰ চলা নাছিল সেইজন মানুহ তাতে কৰ্ম কৰি খাবলগীয়া হৈছিল কিন্তু লেপ্ৰচিৰ দৰে ভয়ংকৰ বেমাৰীৰ কোনো কাৰ্যকৰী চিকিৎসা তেতিয়া নাছিল মৃত্যু অৱধি একাকী জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হ'ল কিমানজন ৰোগীয়ে এই দ্বীপৰ মাটিত জীৱনৰ অন্তিম দিনবোৰ কটাইছিল কিমানজনক তাৰ মাটিতেই সমাধি দিয়া হ'ল কিমান মানুহে অনাহাৰে কষ্ট পাই ধৰফৰাই মৃত্যুবৰণ কৰিবলগীয়া হ'ল তাৰ সঠিক সংখ্যাৰ কোনো হিচাপ নাই কিন্তু এই দ্বীপত বন্দী হোৱা মানৱীয় দুখ যন্ত্ৰণা চিঞৰ এতিয়াও যেন সাগৰৰ পানীৰ মাজেৰে প্ৰতিধ্বনি হৈ বাজি থাকে আৰু যেতিয়া এই মানুহবিলাকৰ মৃত্যু হয় তেতিয়া এই মানুহবিলাকক জাগাৰ অভাৱ হোৱাৰ কাৰণে এই দ্বীপটোৰ মাজতেই গাঁত খান্দি খান্দি পেলাই একেটা গাঁতত 3জন 4জনকৈ মানুহ পুতি থোৱা হয় আৰু কিছুদিন পিছত যেতিয়া প্ৰচণ্ড বতাহ বৰষুণে এই মাটিবিলাক ধুই লৈ যায় তেতিয়া আপুনি বিশ্বাস নকৰিব এই মানুহবিলাকৰ গাৰ অংগ পতংগবিলাক মাটিৰ ওপৰত ওলাই পৰি থাকে এনেকুৱা লাগে যেন এই মানুহবিলাকে চিৎকাৰ কৰি পেলাই এই আইল্যান্ডখনক অভিশাপ দি আছে অকল ইমানেই নহয় এয়া মাত্ৰ আৰম্ভণিহে এতিয়াও কিছুমান এনেকুৱা ভয়ংকৰ ভয়ংকৰ আৰু কিছুমান কাহিনী এই আইল্যান্ডৰ লগত জড়িত হৈ আছে যোনবোৰ মই আপোনালোকক দেখুৱাম আৰু মই ভিডিঅ'টোৰ আৰম্ভণিত আপোনালোকক কৈছিলোঁ যে যদি এই ভিডিঅ'টো সম্পূৰ্ণ চাই ভয়ত আপোনালোকৰ বুকু কঁপি উঠিব আৰু সঁচাকৈ আপোনালোকে ভিডিঅ'টো যেতিয়া সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে গম পাব যে এই আইল্যান্ডখন কিমান ভয়ংকৰ ভিডিঅ'টো আগলৈকে চাই থাকক 1942 চনৰ ফেব্ৰুৱাৰী মাহ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ ছায়ে ছিংগাপুৰক আৱৰি ধৰিছিল জাপানী সেনাই নগৰখন দখল কৰিছিল আৰু তাৰ লগে লগে বহু বন্দী সৈনিক আৰু স্থানীয় লোকক জোৰপূৰ্বক এই আইল্যান্ডলৈকে লৈ যোৱা হৈছিল ইয়াত বন্দীসকলৰ বাবে কোনো ধৰণৰ স্বাধীনতা নাছিল তেওঁলোকক অকল তাতে শ্ৰমিকৰ দৰে কাম কৰোৱা হৈছিল
শাৰীৰিক মানসিক অত্যাচাৰ কৰা হৈছিল, গছ কাটিব দিয়া হৈছিল, বাংকাৰ খান্দিব দিয়া হৈছিল। কিন্তু এই সকলোতকৈ ভয়ংকৰ আছিল এক নৃশংস খেল, যাক বন্দীসকলে নাম দিছিল চেছ গেম। আৰু এই খেল আছিল এক মৃত্যুৰ খেল। এই খেলৰ নিয়ম চেছ গেমৰ দৰে একেই। ৰজা, ৰাণী, ঘোঁৰা আদি গুটিৰ জেগাত থিয় কৰোৱা হৈছিল ইয়াত মানুহ। আৰু যোনসকলে এই গেমত হাৰিছিল তেখেতসকলৰ ডিঙি ঘপিয়াই ঘপিয়াই কাটি নৃশংসভাৱে হত্যা কৰা হৈছিল। লক্ষ্য আছিল মানুহবোৰক দেখুৱাই শাৰীৰিক আৰু মানসিক অতি নিষ্ঠুৰভাৱে যন্ত্ৰণা আৰু দমন কৰি ৰখা। আৰু এনেদৰে এই মানুহবোৰৰ অস্বাভাৱিক মৃত্যু আৰু অভিশাপে এই আইলেণ্ডখনক এক ভয়ংকৰ ভুটীয়া আইলেণ্ডত পৰিণত কৰিছিল। আৰু ইয়াৰ পিছত এই আইলেণ্ডখনত যোৱা কিছুমান জাহাজ, কিছুমান মাছমৰীয়া আৰু কিছুমান স্থানীয় মানুহ যেতিয়া এই আইলেণ্ডখনলৈকে গৈছিল তেতিয়াই সিহঁতৰ লগত কিছুমান এনেকুৱা অদ্ভুত ঘটনা ঘটিছিল, যিবোৰ ঘটনা মই আপোনালোকক এই ভিডিঅ'টোত আগলৈকে দেখুৱাই আছোঁ। নিশাৰ আঁৰত এই দ্বীপখন সম্পূৰ্ণ নীৰৱ হৈ যায়। লাহে লাহে পিছফালে কোনোবাই খোজ দিয়া যেন শব্দ। পিছফালে ঘূৰি চালে যেন একো নাই। স্থানীয় লোকৰ মতে এই খোজৰ শব্দ সেই বন্দীসকলৰ আত্মাৰ। কিছুমান জাহাজী আৰু পৰ্যটকে কোৱা মতে নিশাৰ ভাগত দূৰৰ পৰাই কোনোবাই চিঞৰি চিঞৰি কান্দি থকা যেন শব্দ শুনি পোৱা যায়। সন্ধিয়া ৰাতি সমুদ্ৰৰ কাষত হঠাৎ দেখা পোৱা যায় এক অজান পোহৰ, যেন কোনো মানুহৰ প্ৰতিচ্ছবিৰ দৃষ্টিগোচৰ হৈছে। আৰু কবৰৰ কাষত দেখা যায় অচিনাকি পদচিহ্ন। কাৰ খোজ কোনে এৰি গ'ল যাৰ কোনো সন্ধান নাই। আৰু ইমানবোৰ হোৱাৰ পিছতো এজন 43 ইয়াৰ্ছৰ কুৰ্ণিমান হাৰ্দিমান নামৰ এজন মানুহ এজ এ টুৰিষ্ট হিচাপে এই আইলেণ্ডখনত ফুৰিবলৈ গৈছিল। আৰু তেখেতক সাঁতুৰিব গৈ পেলাই তেখেতৰ সেই ডেড বডি এইখন আইলেণ্ডৰ কাষত 36 ঘণ্টা পিছত উপঙি থকা দেখা পোৱা গৈছিল। আৰু এই আইলেণ্ডখন যে এতিয়া অভিশাপ মুক্ত হোৱা নাই, এইবোৰ তাৰেই প্ৰমাণ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।